Guys, welcome back to ABRT's vlogs with another interesting video. মানে আজি কোনো ধৰণৰ কমেন্ট বা ৰিকুৱেষ্ট নাই। জুবিনদাৰ কাৰণে বহুতে কমেন্ট কৰি কৈছিলে যে জুবিনদাৰ ফটোখন আঁকিব লাগে, কিন্তু জুবিনদাৰ ফটোখন বৰ্তমান নাকক, কিয়নো জুবিনদাৰ কাৰণে কিবা এটা স্পেচিয়েল ভিডিঅ' এটা ভাবিছোঁ, যিহেতু জুবিনদা অসমৰ মেইন মানুহ, চ' জুবিনদাৰ কাৰণে স্পেচিয়েল লাগিবই। চ' গাইজ আজি ভাবিছোঁ অসমৰ টপ 10 ইউটিউবাৰ্ছৰ ভিতৰত এজনৰ ফটো আঁকিম। চ' গাইজ ইউটিউবত চাৰ্চ কৰি চাই লওক আৰু বেক টু বেক 10জন ইউটিউবাৰ্ছৰ ফটো আপোনালোকে পাই থাকিব। তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে নতুন নতুন ভিডিঅ' দিলে আপোনালোকে পাই যায়। ত' গাইজ বলক তেনেহ'লে ইউটিউবত চাৰ্চ কৰি চাই লওঁ। তো গাইজ ফাইনেলি মিষ্টাৰ ৰাজাক চিলেক্ট কৰি ল'লোঁ। তো গাইজ এতিয়া এখন প্ৰিণ্ট কৰি ওলাই ল'ব লাগিব। চ' লগ পাই আছোঁ অলপ পিছত। 5 minutes later. তো গাইজ ফাইনেলি এখন প্ৰিণ্ট কৰি ওলাই ল'লোঁ আৰু এতিয়া বলক ভিডিঅ'টোৰ আৰম্ভ কৰোঁ। তো বহুতে এটা কমেণ্ট কৰিছিলে যে আউটলাইন ড্ৰয়িঙৰ ওপৰত এটা ভিডিঅ' লাগে বা আউটলাইন ড্ৰয়িংখিনি ইনক্লুডেড কৰি কিনে দিব লাগে। চ' এই ভিডিঅ'টোত মই আউটলাইন ড্ৰয়িংখিনি দি দিম। তো কেনেকুৱা পাই কমেণ্টত জনাব, আৰু যদি এক্সট্ৰা আউটলাইনৰ ওপৰত ভিডিঅ' লাগে মই আপোনালোক দিবলৈ চেষ্টা কৰিম।
ফাইনেলি ফটোখন ক্লিয়াৰ হৈ গ'ল জাষ্ট টেপখিনি যাব আছে আৰু অলপ ইৰেজ কৰিব আছে তো কেনেকুৱা পালে কমেণ্টত জনাব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে তো তেতিয়ালৈ আহিছোঁ বাই বাই